যেতিয়াই আপুনি জীৱনত ছেটিছফাই ফিল নাই কৰা, যেতিয়াই আপুনি জীৱনত নিজকে ছেফ ফিল নকৰে, যেতিয়াই আপুনি নিজকে এনাৰ্জেটিকলি ল' ফিল কৰি থাকে আৰু যেতিয়াই আপোনাৰ জীৱনত কোনো আনন্দ নোহোৱা যেন অনুভৱ হয়, কোনো ক্ৰিয়েটিভিটি নাই যেন লাগে আপোনাৰ, দেন আপোনাক এনেকুৱা যেন লাগে যে মই মানুহৰ লগত ফ'ৰ্চফুলি কনভাৰছেশ্যন কৰি আছোঁ, মাস্ক পিন্ধি মানুহৰ লগত কথা পাতি আছোঁ। আৰু যেতিয়াই আপোনাৰ এইটো জীৱনৰ পৰা পলাব মন যায় বা পলাব বিচাৰে, যেতিয়াই আপোনাৰ লাগে সেই সকলৰ লগত ডিটাচ হৈ গৈ আছোঁ, এটা সময়ত সেই সকলৰ লগতে এটাচ ফিল কৰি আছিলোঁ আৰু লাইফত কোনো মটিভেশ্যন নাই আপোনাৰ, তেনেহ'লে আপুনি বুজি লওক আপোনাৰ পুৰণা যি এনাৰ্জি আছিলে, পুৰণা যি বিলিফ পেটাৰ্ণ আছিলে, পুৰণা যি আপোনাৰ চিন্তাধাৰণা আছিলে, সেইবোৰ ৰিলিজ কৰক আৰু আপোনাৰ ভিতৰত থকা ইনটিউশ্যনক ফ'ল' কৰা ষ্টাৰ্ট কৰক আৰু নিউ এনাৰ্জিক এক্টিভ কৰক। থেংক ইউ ছ' মাছ।